ঘৰত যাওঁ ৰা বৰুৱানীৰ ঘৰতে একবাৰ যাওঁ অলপমান লেভেলটো দিয়ে মানুহ বা ঘৰত আছে নে নাই অ বৰুৱানী ঘৰত আছে নে ও শৰ্মানী আহিছা বই বিয়া ঘৰৰ ভিতৰত নবহো দিয়া বাহিৰতে বহো ঘৰতনো আৰু কিমান সোমাই থাকিম সেইকাৰণে তোমালোকৰ ঘৰলৈ এপাক ফুৰিবলৈ আহিলো পিছে কি খবৰ আমাৰনো খবৰ কি কম বৰুৱাই হাজিৰা কৰিব গেছি দিনত দিনটো কাম কৰি 300 টকা পায় তাতে আৰু বস্তুৰ যিহে দাম কোনোমতে চলি আছো সেইকেইটা পইচা নাতে আমাৰ কিন্তু সেনেকুৱা অৱস্থা নহয় আমাৰ ঘৰত সদায় মাছ মাংস চলে আৰু তেখেতে সেইদিনা এটা ডাঙৰ ফ্ৰিজ আনলা নহয় সৰুটোতো আছে আৰু সদায় মই নতুন কাপোৰ লৈয়ে থাকো কি কম দুখৰ কথা আমিতো সেইবোৰ ভাববাই নৰো আমাৰতো তেখেতে বাটেৰে ওলাই গ'লেই হ'ল পইচাই পইচা আমাৰতো এখতক কৈয়ে থাকো কিবা এটা ভাল কাম কৰ নাই নুশুনে আমাৰ তেখেত বৰ ভাল মই যি কম তাকে শুনে আৰু টকা পইচাবোৰ আনি মোৰ হাততে জমা দিয়ে সেইকাৰণেতো মই বাদুৰি মাৰি ফুৰো আমাৰ এখেততো টকা পইচা নাইয়ে যি পায় বজাৰ কৰোঁতে যায় ভগৱানৰ কৃপাত আমিও অহা মাহলৈকে এখন ল'ম বুলি ভাবিছো 4-চকীয়া বাহন তোৰ গিৰিয়েৰে আজিকালি কি কৰে ইমান যে টকা পইচা আছে মোৰ এখেতে আজিকালি কবিৰাজি কৰে মানুহৰ ভাল বেয়া সকলো জানে সেইকাৰণে মানুহসকলে আমাৰ ঘৰত আহি পইচা দি যায় হ'ব দে মোৰ এতিয়া কাম আছে তই যা হ'ব দে মই চাহ খাম বুলি অহা নাই খং কিয় কৰা কাম থকা কাৰণে আজিকালি গিৰেক মাখনৰ পইচা হলি কইনা মাখনৰ বৰ বাহাদুৰি আমাৰ এও আহা কৰাচোন আজি হেৰি খিয়ানো ইনকে মন মাৰি বহি আছে মন মাৰি নাথাকি কি কৰিম একো কৰিব নালাগে বাৰু আমাৰ ওচৰত যে শৰ্মানী আছে ও এতিয়া কি নাই নেকি তাই সুখে সুখ আমাৰে আৰু এনে মই তোমাক খাবা দিয়া নাই না পিন্ধাকে একো দিয়া নাই কিহৰনো ইমান দুখ হলে তোমাৰ শৰ্মানীৰ গিৰিয়েকে কবিৰাজ কৰে সিহঁতৰ টকা পইচাৰ অভাৱ নাই শৰ্মানীয়ে যি বিচাৰে তাকে দিয়ে বুজি পাইছো বাৰু এনে মই তোমাক কি দিয়া নাই কচোন যি লাগে তাকেতো দিয়ে আছো মই মোৰ সামৰ্থ্য অনুযায়ীহে তোমাক দিবা পাৰিম মই এইবোৰ একো নাজানো এনে কি জানা তুমি আপুনিও আজিৰ পৰা কবিৰাজ দিলি না এটা 440ত ঝটকা গাঁৱতো কঁপি উঠছি ভূমিকম্প আন নিচিনা লাগি গৈছে এগেলা কবিৰাজ কিবা ৰাজ মই একো বুজিয়ে নাপাওঁ মই নৰো এগেলা হবা মই এইবোৰ একো নবুজো কি বুজাই এনে তুমি আপুনি যদি মোৰ কথা নুশুনে তেতিয়াহ'লে মই মাহঁতৰ ঘৰত গুচি যাম ধেমালি ধেমালিৰো এটা সীমা থাকে হে এগেলা কাম নকৰিবিচোন তুমি গুচি গ'লে মই কেনেকে থাকিম আপুনি যেনেকে থাকে থাকক আপুনি যদি মোৰ কথা নুশুনে মই মাহঁতৰ ঘৰত গুচি যাম এনে মই কাণেদি নুশুনা বেমাৰ নাই কাণ দুখন মই খোলাই ৰাখো চাচোন তোলা চোলা লগোৱা নাই ধেমালি মই জানে কি কৰা হে গুচি গ'লে মই কেনেকে থাকিম নালাগে তুমি কেতিয়াবা থাকিব নোৱাৰি কাপোৰ চাপোৰ গোটা গামোচা দিব নিবাছে কি কৰা হে নালাগে তুমি কেতিয়াবা শিকে নেকি তুমি থাকিবা मितुल काका काहे को हुलस हुलस को सारे तू सब শাসন শান্তি কিলে মই বলে কবিরা যাব লাগে নলিয়ে মা বছর বড় খুশি যায় তোই কুসুম মই কবিরা যাব পারিম না ए रुक हमरा सोचल दी तो तू कविराज बन जा बाकी हम संभालें मनोरिंदे और भय लगे कुछ दे के मारबो कुछ पाने के लिए कुछ खोना पड़ता है अभी हमें तोरा एगो बात कही सुनबी कि ना सुनबी कोई एगो आइडिया दी सुनिन देखो आइडिया तो विषय में लगा ना
ইয়াৰ ইডিয়াটো শুনি মোৰ মাতটোৱে চেঞ্জ হৈ গ'ল। হ'ব দে মই কবিৰাজ হ'ম, তুমি একো টেনশ্যন ল'ব নালাগে। তই বস্তু কম নহয়, 3 মহিনা কাজিয়া কৰি থকা টাইমতে আহি পাইছা। হ'ব দে তোৰ আইডিয়া মতে কৰিম, তই কাষ্টমাৰ লৈ আহিবি। এতিয়া তই যা যা, তই যা। টাইমত আহি পাইছি, এতিয়া কিবা খাৱাকে দিম। যা। গৰুটো বিচাৰি হাবাথুৰি খালোঁ। ক'ত গ'ল গৰু? কোনে নিলে গৰু? ओ काका का भेलो অঁ নকাবি দেহে, গৰুটো পথাৰত দৰহ দি থলোঁ। গৰু দৰহে গায়েব। গৰুৰ কোনো খাই খবৰ সংসূত্ৰই নাই। গৰুটো ক'ৰবাত দেখিছা নেকি হে? काका हम ना देखसु रे মোৰ মাথাই কাম নকৰা হৈছে। কি কৰোঁ এতিয়া? अभी एन्ने कारी देख के कुछ काम नहीं। अभी एगो काम कर, কি কাম? काल सुबह निकलबे हमार संगे मुख सुख धुआ के। ক'ত যাব লাগিব হে? हमार गांव में मिदुल बरुआ नाम के एगो आदमी है, वो आजकल कबीरा हो गई। वो सब किसु बिना देखले बिना सुने सब काम करी দিব। হয় নেকি? ঠিক আছে, তেতিয়াহ'লে মই আজি গৰুটো নিবিচাৰোঁ। মই ঘৰত যাওঁ এতিয়া। মই কালি পুৱা আহিম। तो काल एगो काम करबी, 5000 रुपया लेके आबी संग में। ঠিক আছে, মই পইচা লৈ পেলাই আহিম। ठीक है मुर्गा बनाई ले ए बरुआ काका घर में आसा कि ना? পকনো লৈ আহিলি ঐ। ए तू चिंता ना करबे, हमारे साथ में आना तू। নমস্কাৰ কবিৰাজ। নমস্কাৰ নমস্কাৰ, বহা 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 বহা। तू काहे के कॉपी ऐसा? ভয়তে নহয়, ঠাণ্ডাতে। আমি আছো না, ঠান্ডা তো ঠান্ডা के हबो। এখেতকে কি আহিছি? अकरा बहुत समस्या আছে। হ'ব। আপুনি আহোঁতে ৰাস্তা দি বাইকত অহা নাই, খোজকাঢ়ি আহিছি? হয় দিয়ক, হয় দিয়ক, এই আপুনি ৰাতিপুৱা মুখ ধুই অহা নাই? হয় দিয়ক, হয় দিয়ক। বাপরে বাপ, এই বর্তমান কবিরাজ সব কথা জানে। কি ভাবি আছা? हमार भैया सब कुछ जाना था, तू काहे के चिंता करी ऐसा? तोरा किसी टेंशन आसे तो खुल के बता दे। মানে কালিৰ পৰা মোৰ গৰুটো হৰাইছি, দিনটো বিচাৰিলো, একো সন্ধানেই নাপালো হে মোৰ বিৰাট টেনশ্যন হৈ আছে হে। হ'ব। আপুনি গৰুটোৰ দৰাক দিছিল, হয় আপোনাৰ গৰুটোৰ দৰাক উঘলি গৈছিল। হয় হয় হয়। আপোনাৰ গোটটো ক'ত পোৱা যাব? আছে গোটটো? সঁচাই না? সঁচা। এনে আপোনাৰ গোটটোৰ দাম কিমান মান হ'ব? 25-30 হাজাৰ হ'ব। আচ্ছা, যদি গৰুটো বিচাৰি পোৱা নাযায়, আপোনাৰতো 25-30 হাজাৰ এনে যাব? নিশ্চয় যাব। আচ্ছা, যদি মই গৰুটো বিচাৰি দিওঁ, এনে মোক কিমান মান দিব পাৰিবি? আপোনাক কেমন লাগিব? গোটটোৰ দাম 25,000। 5,000 মান লাগিব। দিব পাৰিবি না? হ'ব দিয়ক, মই আপোনাক 5,000 টকা দিম যেতিয়া আপুনি গৰুটো উলিয়াই দিব পাৰে। এই গৰুটো মোৰ বিৰাট মৰমৰ গৰু। শুনক, তেনেহ'লে আপোনাৰ ঘৰৰ পূব দিশত অলপমান যায়ে এডাল পচতীয়া গাছ আছে। হয় হয় আছে। আছে, মই জানো। সেই পচতীয়া গাছডালত আপোনাৰ গোটটোৰ দৰকডাল জট খাই আছে, আৰু গৰুটো তাতে পাব। সঁচাই পাম না? সঁচাই মানে নিশ্চয় পাব। আপুনি এতিয়া 5,000টো দিয়ক, আৰু সুন্দৰকে আপুনি যাই পচতীয়া গাছৰ ওচৰত যাব, যাই ঘৰত গোটটো লৈ আনিব। লওক আপোনাৰ এই 5,000 টকা লওক। তোহাৰ ভাবিকে পইচাকে দি আহি আছো, তই অলপ কথাকে পাত। हमार काका का देख से तू कमाल। हमार काका तो बहुत सियाना के लिए। হ'ব ঠিক আছে, মই এতিয়া নহ'লে আহোঁ। ठीक है। এখন থৈ দিওঁ। যাব দাদা, আছো। হেৰি, তাতে অলপ বহি লম, টিকিনি আহা। আপোনাক কৈছিলো নহয় এইটো ভাল কাম ব্যৱসায় বুলি। এতিয়া পালি না 5,000? হ'ব দিয়া
এইগিলাখান কৰবা মোৰ কিবা মস্ত ভয় লাগে দেখোন মৃদুল কাকা काहे का भय करी आसा आमी आसो के ना आमी काम संभालছো आमी आसो अभी एगो बात कही आसा पहले हमर बात सुन अभी हमरा हिस्सा लागबो ইচ্ছা আচলত ঠিক আছে পইচাৰ ভাগ খুঁজছে এনে কিমান মান লাগব তো बोलो तो थोड़ा कुल मिला के आधा हिस्सा আধা মানে পাঁচটোৰ আধা না শূন্য কেটাৰ दोनों का कुल मिला के आधा মানে माने कि हम कही ऐसे कि दोनों का कुल मिला के आधा 50%। অলপ বুজি পোৱাত মোৰো অসুবিধা হৈছে 50 টকা এটা দিয়ে की फालतू कथा कही 50 रुपया का बात कही आमी कि ना समझे 50 टका दी में आसामीस में कही आसा हमरा फालतू समझा की ফালতু ভাবা নাই এখেত আমাৰ বিজনেছৰ এটা মেইন অধ্যায়টো ইয়ে কাম গেলা আনে 200 টকা এটা দিয়ে ना ना 5 के साथ में तो सुन ना 500 रुपया ও 500 টকা গণিতত ভাল আছে হেৰি এতিয়া 200 টকা এটা লৈ যা তাৰ মানে ঘৰত বস্তুখিনি আমি পৰিপাতি কৰি নেক্সট কাস্টমাৰ আনাৰ লগে লগে 300 টকা দি দিম मुख्य जमाना से कि ना জবান আছে जीबी तो हम देखा पाइছো तोहर पास में जीबा से मतलब जमाना আছে से আছে ठीक है अभी 200 टका এটা দিয়ে दी বঢ়িয়া গন্ধ ওলাই আছে যা नया नया नूता ए, से वाह, वाह। मोदी के जमाना वाह, वाह, वाह। हम जाए सो तो যাবি যাবি बाद में 300 रुपया दिबी कि ना দিম দিম ठीक है से এনকে পইচা পাই থাকিলে আমি সোনকালতে ধনী হ'ম ইনকে পইচা পাই থাকিলে সোনকালে ধনী হ'ম মাত্ৰ খাওঁতে মই খাব লাগিব মই জেলত চাক্কি মই পিছপা লাগিব हे, की बात कही ऐसा हम आसू कि ना तू चिंता ना करबी अभी हम जाए आसू और दूसरा कस्टमर लेकर आए हमारा लिए तू रेडी करके रखबी हाँ ठीक है से मिदुल काका जाए आसू ঠিক আছে ঠিক আছে ठीक है से কাস্টমাৰকে আনব ক'ত तू সোমাই चिंता গৈছে ना करबी এই ৰাস্তাতে এটো ঐ ओए हम पैसा का धंधा में भूल गए लो কাস্টমাৰ আনব এতিয়া যিয়ে নহওক হেৰি যাওঁ অলপ চাহকে দিবি যাওঁ ৰ এটা লোকেল মাছ আনবি যা বৰালি অঁ। আনিম দে যাওঁ চাহটো খাই লওঁ কইনাটোৱেও পইচা পাই বৰ মৰমত কথা পতা হৈছে চব পইচাৰে খেলা বোলো বৰুৱানী কাপোৰ মেলি দিছে আহিছে দে দে তাতে ব তহঁতৰ ঘৰতো কি বহিম এখন ভাল চাই চিয়াৰ নাই এখন যিহে ঘুনে ধৰা চিয়াৰ মোক দেখা নাই কেনেকুৱা স্বাস্থ্যৱান এখনত না পৰুৱে দে বহুৱে দে আহিল আৰু এই লেবেল দিবা ময়ো দি আছো ৰ মানে কিবা কামত আহিব কামত মানে ঘৰত থাকি বৰ বেজাৰ লাগছি ভাবলো তোমাৰ লগতে বজাৰলৈ যাই এপাক কিবা বস্তুকে কিনি আনো এই ভালে হ'ল দে মই বজাৰত যাম বুলি ওলাইছিলোঁ কেইটামান ভাল ভাল বস্তু আনিব লগা আছে এইবাৰ আমি ঘৰটো পাতি কৰিম বুলি ভাবিছোঁ খুটাত গল্ডেন কালাৰ দৰ্জাত চিলভাৰ কালাৰ খিৰিকীত ডায়মণ্ড কালাৰ লগাম বুলি ভাবিছোঁ ৰচোন ইমান টকা পইচা ক'ত পালি দিনত কিবা ফৰকাছ লাগিল নেকি হেৰি মনে মন থাকে তোমাকে কথা কোৱা চান্স পালে একোৱেই নালাগে মানে শৰ্মানী আমি কিলত ফৰকাছ ফাঁচোৱা নাই নহয় কষ্ট কৰিছোঁ ফল পাইছোঁ হয় না মানে কয়লা খানাওঁতে হীৰা পাৱাৰ নিচিনা হৈছে যো যো সোনকালে যাওঁ শৰ্মানী যো ये काका तू तो मन मार के आई ऐसा काहेले चिंता करी ऐसा तू নকবি দেহে বুজিছা একদম মোৰ শান্তি নোহোৱা হৈছে কি শান্তি নোহোৱা হৈছে হে তোমাৰ এই ঘৰুৱা শান্তি কি ঘৰুৱা অশান্তি হে তোমাৰ বুজিছা এই মোৰ যে এই তিৰিটো আছে অৰ্থাৎ মোৰ শ্ৰীমতী তাই সদায় মোৰ লগত কাজিয়া ঘৰখনত একদম সুখ শান্তি নোহোৱা কৰি পেলাইছে হে এটা চিন্তা কৰিব নালাগে হে এই আজিকালি আমাৰ এই যে মৃদুল বৰুৱা সি আজিকালি কবিৰাজ হৈ গ'ল নহয় চব কামৰ সমাধা কৰি দিব পাৰি তুমি একো টেনশ্যন ল'ব নালাগে तू चिंता ना करबी सिर्फ थोड़ा से হয় নেকি বলচোন এই কবিৰাজৰ ওচৰলৈ যাওঁ কি যিনি মোৰ ঘৰুৱা সমস্যাটো তেওঁ সমাধানে কৰি দিব পাৰে হয় হে তুমি একো টেনশ্যন ল'ব নালাগে মোৰো হৰুৱা গৰুটো তেওঁ উলিয়াই দিছি আকৌ তুমি টেনশ্যন ল'ব নালাগে বলচোন বলচোন ए काहे के टेंशन लोगी तू सब पैसा पैसा करती है तू पैसे पे तू मरती है